ইমান কি খবৰ, আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই বাৰু, ভালে থাকক, সুস্থ থাকক, তাকে কামনা কৰি আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে ৰাতিপুৱা কিনো কৰি আছোঁ আপোনালোকক বোলো অকণমান দেখাই দিওঁ। এইফালে মাছ ভজা হৈ আছে আৰু দাইলো পাতি দিছোঁ। এইফালে দেউতাই বজাৰৰ পৰা ইটো সিটো আনি থৈছে, এনেকৈ বেগতে আছে বাৰু, ভৰোৱা মানে ভাগে ভাগে থ'বলৈ আছেই। আপোনালোকক বোলো অকণমান দেখাই দিওঁ। স্পেচিয়েল বস্তু গাহৰি, আজি গাহৰি মাংস খাম লাইৰ লগত। এয়া এইফালে কেৰেলা আনি থৈছে, ইয়াত ফ্ৰিজতে ভৰাই থৈছোঁ আৰু এয়া মাছো থৈ দিয়া হৈছে। এয়া কাচকল দাইলত দিবলৈ ভাজি খাবলৈ ভাল লাগে, সেইকাৰণে কাচকলো আনিবলৈ ক'লোঁ, এয়া লৈ আনিছোঁ। এয়া বনাই থৈছোঁ অমিতা দাইল এনেকৈ আৰু ধনিয়া দি পিনি লগত খাবলৈ এয়া আনিছে বন। এয়া দেউতা স্কুলৰ পৰা আহিলে, দেউতাকো ভাত দিয়া। ধানৰ ছিজন, পথাৰত ধান আছে যিহেতু, আঘোণৰ পথাৰ। এতিয়া মাহঁতে আৰু দুগৰাকী খুৰীয়ে ধান দাই আছে। মই চাহ তাহ কিবা কিবি লৈ যাম আৰু এতিয়া পথাৰলৈ। এয়া গাখীৰ চাহ, আদা আৰু এনেকৈ দি ধুনীয়াকৈ চাহকণ বনাই লৈছোঁ আৰু পথাৰত ধুনীয়াকৈ লৈ লৈছোঁ বন, ব্ৰেড এনেকৈ যি পাইছোঁ আৰু তাকে লৈ লৈছোঁ পথাৰত খাবলৈ বৰ ভাল লাগে ইটো সিটোকৈ এনেকৈ লৈ লৈছোঁ আৰু মায়ে কমলা চমলা তেনেকৈ নিছে। মই সেইবিলাক খাবলৈ নাপাওঁ বাৰু, মই সোনকালে গুচি আহিব লাগিব। বনুকণে স্কুল গ'ল যিহেতু, তাক তেখেতে আনিবগৈ গৈ, মই নাযাওঁ আনিবলৈ। তেতিয়া মই কাম বনকেইটা কৰি ধুনীয়াকৈ যাওঁ আৰু দেই। ৰোৱানীয়া পথাৰলৈ আহি আছোঁ। ইফালে ধুনীয়াকৈ সঁজুলি লৈ লৈছোঁ, ঘৰকৈ কাম বনবোৰ কৰি ইয়াতে একদম আহি আছোঁ আৰু। এই চক কিমান ধুনীয়া ধাননি পথাৰ, আৰু আমাৰ সেইজনা ধান আনি আছে। খুৰীহঁতক চাহ দিছোঁ, চাহ খাই আছে। খুৰী চাহ কি খাইছে দেখাই যাওক। ব্ৰেড আৰু কল খাই লওঁ। কাটা বিস্কুট চাহপানী ধুনীয়া হৈছে না, চাহপানী ধুনীয়া হৈছে। আমাৰ দাই আছে খাই আছে চাহপানী, মই খাই লওঁ। এইফালে ধান দোৱা হৈ আছে, ময়ো অলপ দালোঁ, তাৰপিছত লৈ আছোঁ। আমি গৈছোঁগৈ দেখিছেনে ধান দাইৰে, দাৱনী এগৰাকীক দেখিছেনে ধান দাই আছে দুইগৰাকী। এপাক নাচি দিয়ক, এপাক নাচি দিয়ক। নাচন এয়া নাচি দিছে দেখিছে, আমাৰ ওচৰতে দাই আছে। এয়া মোৰ লগৰে হয় আৰু এইফালে আমাৰ খুৰীহঁতে দাই আছে। এয়া পাহাৰখিনি ইমান ধুনীয়া লাগিছে। এইফালে আমাৰ মনুকণ আহিলে স্কুলৰ পৰা, এতিয়া একদম বাপেকৰ লগত কাম কৰি আছে। এয়া ঘৰলৈ আহিলোঁ এতিয়া ভাত পানী নিবলৈ, অকণমান দাই গৈ আৰু এতিয়া লৈ লৈছোঁ। এয়া ভাত লৈছোঁ আৰু এয়া দৈ গাখীৰ পানী এনেকৈ আৰু এয়া গুড়, জলপান খাব মানে মাহঁতে সেইকাৰণে, আৰু আমালৈ ভাত লৈ লৈছোঁ। এয়া জলপান খাইছে খুৰীয়ে, এইফালে মায়ে খাই আছে আৰু এয়া খুৰীয়ে খাই আছে। এইফালে ভাত আমি খালোঁ, খাই লৈছে ধুনীয়াকৈ। খাই লোৱা তোমালোকে দেই, ডাবলি বেধান। এইয়া কি দেখিছেনে আপোনালোকে বাৰু, এই গাহৰি মাংস আলু বইল হৈ আছে। পিঁয়াজ কাটি লোৱা হ'ল, এইফালে আদা নহৰু খুন্দি দিলোঁ আৰু লাই, আৰু এইফালে খৰিকা ৰেডি কৰি ৰাখিছোঁ। এইফালে গাহৰি বইল হৈ গ'ল। এতিয়া খৰিকাত দিম আৰু গাহৰি মাংস খৰিকাত মানে দি নাখালে ভালেই নালাগে, সেইকাৰণে বোলো খৰিকাত দি খাওঁ বুলি ভাবিছোঁ। ভালে যোগাৰ কৰি থৈছোঁ আৰু বনাবহে লাগে। মাংস এয়া বনাই আছে, আমাৰ এখেতে আজি ৰান্ধনি কৰিছে দেই, কেনেকুৱা বনাইছে নাজানো আৰু কালাৰখিনি ধুনীয়াই আহিছে বাৰু। জুইত বনোৱা, আৰু আমাৰ ভিতৰত যিহেতু নাখায়, বাহিৰতে আমি মানে শিকি লৈছোঁ আৰু ধুনীয়াকৈ উতল আহি আছে। গাহৰি ৰেডি, এয়া দেখিছেনে কালাৰ ধুনীয়া আহিছে। এতিয়া খাবহে লাগে আৰু। শাকৰ লগত গাহৰি হোৱাৰ পাছত এয়া খৰিকাত দিয়া হৈছে ধুনীয়াকৈ। এতিয়া এয়া খাই আৰু ভাত খাম। আমি মনুকণে মই গাহৰি মাংস খাবলৈ ৰেডি হৈ আছোঁ, হয়নে বোলো?
মজা গাহৰি ৰেডি হৈ গ'ল।